নমস্কাৰ, মোৰ ভাল নামটো হৈছে বটল। মনটো যে আজি ইমান ভাল লাগিছে ইমান দিনৰ মূৰত মাল এটি পতাব পাৰিছোঁ। নহ'লে ছোৱালী চখতে পাৰ হৈছিলোঁ। আজি নালহঁতক দেখাব লাগিব। কৈছিল নহয় মই ছোৱালী পতাব নোৱাৰোঁ বুলি। ইমান দিছে হাগিব লাগিছে, পটককৈ হাগি লওঁগৈ দেই। 1 লোটা পানীয়ে বটলে টিকা নুধুৱে, 2 লিটাৰ পানীকে দিয়া। 2 লিটাৰ পানীয়ে বটলে টিকা নুধুৱে, 3 লিটাৰ পানীকে দিয়া। হেল্ল' দেখা নাই? মই 2 নম্বৰ কৈ আছোঁ, মানে লেটিংটো টাৱাৰ ওচৰত নাপায় আকৌ। মই পামগৈ আৰু এতিয়া, ৰ'বা হাগি লওঁ অকণমান। নাল তোৰ চাইকেলখন দেচোন, মাল এটিক লগ কৰি আহোঁগৈ। কি ক'ৰ মাল পতালি ক তই? সঁচাকৈ কৈছ না? নাই নালকাই, ইয়াৰ কথা বিচাৰ নকৰিবি। এইটো অদঙাটোনো মাল পতাব পাৰিবনে? ৰ তহঁতক মই দেখাই আছোঁ। মই এতিয়া ইয়ালৈ লৈ আনিম তই চাইকেলখন দে পটককৈ। দে তেনে লৈ যা। ই যে ছোৱালী পতাইছে বুলি তই বিশ্বাস কৰিছনে বাৰু নালকাই? দেহা মাই পালাহি। মোক যে দেহা মাইছে মাতি নাথাকিবা দেই, মোৰ লাজ লাগে। ইমান মৰমত মাতিছোঁ, বেয়া চেয়া নাপাবা আকৌ। দেহা বুজিছানে, মোৰ যে একদম ৰাতিপুৱা পৰা পেটটো বেয়া কৰি আছে, হাগিব লাগিছে। ইয়াত জেগা চেগা দেখি পোৱা নাই, ক'ত বা হাগোংগে বাৰু। সেই জহনি যোৱাটো ইমান লেতেৰা, মই তোমাক ভাল চাল নাপাওঁ আৰু দেই। তুমি তেনেকৈ নক'বা আকৌ। এতিয়া মই নালহঁতক কৈ আহিছোঁগৈ তোমাৰ কথা। মই যে তুমি ভাল চাল নাপাম ক'লে মই জীয়াই মৰি যাম। চিচি ইমান লেতেৰা তুমি সঁচাকৈ দেই। অকল যেতিয়া পাৰি থাকা এনেকুৱা বুলি মই জনাহেঁতেন মই তোমাক ভালেই নাপালোহেঁতেন। মই তোমাক ভাল নাপাওঁ, তুমি এবাৰ যোৱাগৈ, যোৱা। আই হেট ইউ। বটল কেলে কান্দিছ আকৌ তই? আজি বুজিছনে নালকাই, প্ৰথমবাৰ মালটিক লগ কৰিব গৈছিলোঁ, আজি মোক তাইও এৰি থৈ গ'লগৈ বুজিছ। মই গম পাইছিলেই নহয় ই মাল চাল ফুটা নাই বুলি। এনেই চাইকেলখন লৈ কিনি এনেই আমাক দেখাবলৈ চাইকেলখন লৈছে। হ'ব দে, তহঁতি বিশ্বাস নকৰ যদি নাই। মই আজিৰ পৰা ছোৱালীৰ লগত কথাই নাপাতোঁ। মই ছোৱালীলৈ চকুলৈ নাচাং। মই মুঠতে জীৱনত বিয়াই নাপাতোঁ হ'লতো। বন্ধুসকল, আমাৰ এইটো প্ৰথম ভিডিঅ'। আপোনালোকে কেনেকুৱা পালে আমাক জনাব কমেণ্ট কৰি। আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ দেই। আজিলৈ সামৰিছোঁ আৰু।